বৰখাস্ত সময়ৰ দায়িত্ব কাৰ দিছে তুমি জানা? ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু জীৱ-জন্তু সমূহৰ দায়িত্ব কাৰ দিছে জানা? শিৱৰ ভাৰ্য পাৰ্বতী। কিমান আনন্দ আৰু তুমি তাত থকাহেঁতেন সেই আনন্দৰ ভাগ ল'ব পাৰিলাহেঁতেন দেৱী। তুমি এনে প্ৰতিজ্ঞাবদ্ধ হবা বুলি মই ভবাই নাছিলো দেৱী। বিষ্ণুৱে তোমাক লগত নোলোৱাকৈ নতুন সৃষ্টিৰ পাতনি মেলিব খুজিছে, মই ফালে একো বুজি পোৱা নাই দেৱী। সেই সৃষ্টিৰ পাতনি মই নিমিষতে বিষ্ণুৱে বুজিব সেই লক্ষ্মী কমখাৰ পৰিণাম কিমান হ'ব পাৰে। আপুনি চাই থাকিব, আপোনাক সাক্ষী কৰি আপোনাক সাক্ষী কৰি আপোনাৰ সাক্ষাততে মই মহাপ্ৰলয়কাৰী দৈত্যৰ সাক্ষী কৰিম। বিষ্ণুৱে নতুন সৃষ্টিৰ অংকুৰণ কৰিব খুজিছে, তাক মই ধূলিৰ লগত উৰুৱাই দিম। তুমি এনে প্ৰতিজ্ঞাবদ্ধ হবা বুলি মই ভবাই নাছিলো দেৱী। তুমি যি কাৰ্য কৰিব